ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল, কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গলো বুলি। সেইকাৰণে আমি বিচাৰিছিলো যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। গৌৰৱ গগৈৰ সাহসহে নহল। ভালে হয়, মোৰ হৈ কাম কৰিলে মইতো ভালে পাম, মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে। আৰু কংগ্ৰেছৰ বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে, মিছাও নহয়। এইটো আমি কমিশ্যন এখন কৰি দিছো, আৰু মানুহখিনিয়ে যদি আমি মানুহখিনিক সুধিম যে তেওঁলোক ক'ত থাকিব খোজে। অলৰেডি কল্যাণ চক্ৰৱৰ্তীক চেয়াৰমেন কৰি আমি কমিটিখন কৰি দিছো। মানুহসকল নগাঁৱত থাকিলে নগাঁৱত, কাৰ্বি আলঙত থাকিলে কাৰ্বি আলং, কিন্তু পাব্লিকে যিটো ক'ব তাৰ ওপৰত আমি কৰিম। তাৰ হিয়াৰিং সোনকালে আৰম্ভ হ'ব। এইটো ৰাইজকে সুধিব লাগিব, কিন্তু কাৰ্বি আলঙেতো বিচাৰে যে গাঁওখিনি কাৰ্বি আলঙত দিব লাগে। কিমান বিল পোৱা নাই? আচ্ছা, মই এবাৰ আজি ডিফুত ৰাতি থাকিম, মই সুধি ল'ম। 244টো আমি সমৰ্থন কৰোৱেই, খালি ভাৰত চৰকাৰে গোটেই দেশতে পলিচি কৰি দিব লাগেতো। হ'ব, আন্দোলনটো কৰি আছে, মই লঘু পাম বাৰু। হ'ব, পাথৰ এইটো ইয়াত আছে নেকি বগা পাথৰ? মই নাজানো ন, মই খবৰ বগা পাথৰ আৰু কয়লা। ঠিক, গৰু ক'ত যায়? ঠিক আছে, মই খবৰ লৈ ল'ম। হ'ব, ঠিক আছে। বাইদেউ কিবা আছে কৰাই দিম দিয়ক ফাংচনিং।